সলমান খানক হত্যাৰ বাবে ৬০জন শ্বুটাৰ নিয়োগ। কাৰাগাৰৰ পৰাই লৰেন্স বিষ্ণয়ে নিয়োগ কৰিছে ৬০ পেছাদাৰী হত্যাকাৰীক। লৰেন্স বিষ্ণয় গেঙত আছে প্ৰায় ৭০০ সদস্য। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰ প্ৰচাৰ হৈছে। ফলত ছলমানৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ইতিমধ্যে ছলমানেৰে ঘনিষ্ঠতা ৰক্ষাৰ বাবে মুম্বাইৰ মাজমজিয়াত হত্যা কৰা হৈছে প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক। আৰু বাবা ছিদ্দিকীৰ মৃত্যুৰ পাছতেই মুম্বাই আৰক্ষী চিন্তিত ছলমানৰ নিৰাপত্তাক লৈ। ছলমানক হত্যা কৰি কৃষ্ণহাৰ হত্যাৰ প্ৰতিশোধ ল'ব বিচাৰে লৰেন্স বিষ্ণয়ে। 1998 চনত হম সাথ সাথ হে ছবিৰ দৃশ্যগ্ৰহণৰ বাবে ছলমান খান গৈছিল ৰাজস্থানৰ যোধপুৰলৈ। চিত্ৰগ্ৰহণৰ সময়ত অৱসৰৰ বাবে ছলমান আৰু ছবিখনত অভিনীত ছেইফ আলী খান, সোণালী বেন্দ্ৰে, টাবু আৰু নীলম গৈছিল যোধপুৰৰ জংগলত চিকাৰ কৰিবলৈ। চিকাৰত ছলমানৰ গুলীত নিহত হৈছিল দুটা কৃষ্ণহাৰ। কৃষ্ণহাৰক পূজা কৰে ৰাজস্থানৰ বিষ্ণয় সম্প্ৰদায়ে। কৃষ্ণহাৰ হত্যাৰ সময়ত লৰেন্স বিষ্ণয়ৰ বয়স আছিল মাত্ৰ ৫ বছৰ। আৰু সেই সময়ৰ পৰাই বিষ্ণয় সম্প্ৰদায়ৰ উপাস্য কৃষ্ণহাৰক হত্যাৰ প্ৰতিশোধ লোৱাৰ পণ লৈছিল লৰেন্সে। 2018 চনত প্ৰথমবাৰৰ বাবে ছলমানক হত্যাৰ মুকলি ভাবুকি দিছিল লৰেন্সে। পৰৱৰ্তী সময়ত গেংষ্টাৰ হৈ পৰা লৰেন্স বিষ্ণয় বিভিন্ন অপৰাধত অভিযুক্ত হৈ গুজৰাটৰ কাৰাগাৰত বন্দী হৈ আছে। কিন্তু লৰেন্সৰ নেটৱৰ্ক ইমানেই শক্তিশালী যে কাৰাগাৰৰ ভিতৰৰ পৰাই সকলো কাম চলাই গৈছে গেংষ্টাৰটোৱে। প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক হত্যাৰ পাছত লৰেন্সৰ মূল টাৰ্গেট ছলমানক হত্যাৰ বাবে ৬০জন শ্বুটাৰক নিয়োজিত কৰিছে। লৰেন্সৰ এই তৎপৰতাই উদ্বিগ্ন কৰি তুলিছে ছলমানৰ অনুৰাগী আৰু নিৰাপত্তাৰক্ষীক। নেশ্যনেল ডেস্ক NB নিউজ। ছলমান খানক হত্যাৰ বাবে ৬০জন শ্বুটাৰ নিয়োগ। কাৰাগাৰৰ পৰাই লৰেন্স বিষ্ণয়ে নিয়োগ কৰিছে ৬০ পেছাদাৰী হত্যাকাৰীক। লৰেন্স বিষ্ণয় গেঙত আছে প্ৰায় ৭০০ সদস্য। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰ প্ৰচাৰ হৈছে। ফলত ছলমানৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ইতিমধ্যে ছলমানেৰে ঘনিষ্ঠতা ৰক্ষাৰ বাবে মুম্বাইৰ মাজমজিয়াত হত্যা কৰা হৈছে প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক। আৰু বাবা ছিদ্দিকীৰ মৃত্যুৰ পাছতেই মুম্বাই আৰক্ষী চিন্তিত ছলমানৰ নিৰাপত্তাক লৈ। ছলমানক হত্যা কৰি কৃষ্ণহাৰ হত্যাৰ প্ৰতিশোধ ল'ব বিচাৰে লৰেন্স বিষ্ণয়ে। 1998 চনত হম সাথ সাথ হে ছবিৰ দৃশ্যগ্ৰহণৰ বাবে ছলমান খান গৈছিল ৰাজস্থানৰ যোধপুৰলৈ। চিত্ৰগ্ৰহণৰ সময়ত অৱসৰৰ বাবে ছলমান আৰু ছবিখনত অভিনীত ছেইফ আলী খান, সোণালী বেন্দ্ৰে, টাবু আৰু নীলম গৈছিল যোধপুৰৰ জংগলত চিকাৰ কৰিবলৈ। চিকাৰত ছলমানৰ গুলীত নিহত হৈছিল দুটা কৃষ্ণহাৰ। কৃষ্ণহাৰক পূজা কৰে ৰাজস্থানৰ বিষ্ণয় সম্প্ৰদায়ে। কৃষ্ণহাৰ হত্যাৰ সময়ত লৰেন্স বিষ্ণয়ৰ বয়স আছিল মাত্ৰ ৫ বছৰ। আৰু সেই সময়ৰ পৰাই বিষ্ণয় সম্প্ৰদায়ৰ উপাস্য কৃষ্ণহাৰক হত্যাৰ প্ৰতিশোধ লোৱাৰ পণ লৈছিল লৰেন্সে। 2018 চনত প্ৰথমবাৰৰ বাবে ছলমানক হত্যাৰ মুকলি ভাবুকি দিছিল লৰেন্সে। পৰৱৰ্তী সময়ত গেংষ্টাৰ হৈ পৰা লৰেন্স বিষ্ণয় বিভিন্ন অপৰাধত অভিযুক্ত হৈ গুজৰাটৰ কাৰাগাৰত বন্দী হৈ আছে। কিন্তু লৰেন্সৰ নেটৱৰ্ক ইমানেই শক্তিশালী যে কাৰাগাৰৰ ভিতৰৰ পৰাই সকলো কাম চলাই গৈছে গেংষ্টাৰটোৱে। প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক হত্যাৰ পাছত লৰেন্সৰ মূল টাৰ্গেট ছলমানক হত্যাৰ বাবে ৬০জন শ্বুটাৰক নিয়োজিত কৰিছে। লৰেন্সৰ এই তৎপৰতাই উদ্বিগ্ন কৰি তুলিছে ছলমানৰ অনুৰাগী আৰু নিৰাপত্তাৰক্ষীক।